আজি আমাক খুৰীয়ে বহুত গালি দিব, বহুত দেৰি হৈছে। ঠিকেই কৈছা, জল্দি যাওঁ ব'লা। আমাৰ দেৰি হৈছে, হেতি এনেই দেৰি কৰিছে। বোলে আমি গালি খাবলৈ নাই দেই। কি হেতি অকণ বেছিয়ে কৰি দেখুৱাইছে। হয় হয়, আৰু বেলেগ কাম নাই নেকি? আমিনো কিনো বেয়া কামটো কৰিলো? হয় দে, নেদেখা কাৰণেহে ৰাস্তাটো পাৰ কৰাই দিছিলো। ইমান লেতেৰা পেতেৰাকে আছে, সেইজনীকে চুই দিলিগে। কি হ'লনো, চব মানুহ একেহে। আমি আকৌ তহঁতৰ কাৰণে খুৰীৰ ওচৰত গালি শুনিবলৈ নাই দেই। এইখন ল আৰু আমি যাওঁ। ভাইটি ব'ল আমি যাওঁ। বা অ খুৰী, খুৰী আমি আহিলো। আহা আহা, আজিনো তোমালোকৰ ইমান দেৰি কিয় হ'ল? খুৰী, আমাৰ কাৰণে কিন্তু দেৰি হোৱা নাই দেই। ধুনুকণ আৰু ভাইটিৰ কাৰণেহে দেৰি হৈছে। আজি কি হ'ল জানা খুৰী? বাটেৰে গৈ থকা লেতেৰা ছোৱালীজনী ধুনুকণ আৰু ভাইটিয়ে হাতেৰে চুই পেলাই আগবঢ়াই দিছে। আচল কথাটো শুনা খুৰী, চকুৱে নেদেখা বা এজনী ৰাস্তাইদি গৈ আছিলে। ইমান গাড়ী মটৰ আহিছে, তাই ৰাস্তাটো পাৰেই হ'ব পৰা নাই। আমি দুটাই লগ লাগি বাক ৰাস্তাটো পাৰ কৰাই দিলোঁ। আমি কিবা বেয়া কৰিলোঁ নি খুৰী? নাই নাই, তোমালোকে একো বেয়া কাম কৰা নাই। বিপদত পৰা অসহায় বাজনীক সহায় কৰিছা, তোমালোকে ভাল কামহে কৰিছা। আমি বিপদত পৰা অসহায় লোক বা বৃদ্ধ লোকক সদায় সহায় কৰিব লাগে। তেখেতে যিহেতু ৰাস্তাটো পাৰ হ'ব পৰা নাছিলে, তোমালোকে সহায় কৰি খুব ভাল কাম কৰিলা। আগলৈও এনেকৈ অসহায় লোকক বা বৃদ্ধ লোকক সদায় সহায় কৰিবলৈ চেষ্টা কৰিবা দেই। তোমালোকে একো বেয়া কাম কৰা নাই। আমি বুজি পালোঁ। আজিৰ পৰা বিপদত পৰা মানুহক আমি সহায় কৰিম। ব'লা তেতিয়াহ'লে আমি পঢ়িবলৈ যাওঁ। ব'লা।